এটা গায়ে যাওঁ মঞ্চৰ ও ফুলে চৰি দুপুৰে লগৰিও কেনকে যাওঁ আঁতৰি ঘৰৰ মায়া এৰি এখন ফাংচনে বাকি দিম দিয়ক এখন ফাংচন চাব পাৰিব আপোনালোকে দিয়ক এখন ফাংচন চাব পাৰিব দিয়ক আমাৰ এই চেনেলটোত দিয়ক এতিয়া যাওঁ কালি দি আছো কালি গান গামেই মই গান গামেই দৰকাৰ হলে মই চৰ্টকাটত গান শিক্ষা যাম য়েছ আই এম ওৱান ডে গান গাইম এই বলভদ্ৰ অলপমান গান জানে তাতে শিক্ষা যাব পাৰিলে ভাল হলা হয় তোৰ বেটাই খেচৰা আছে ই গান শিকাব না মোক যি কি নহওক মই পপুলাৰ হবাই লাগিব সিহঁত তাতে যাই ভাল মই সিহঁত তাতে যাম যি আছে আছে প্ৰথমতে এই টাকাত এই বস্তুটো তাৰমানে চাৰে গামা এইটো কি এতিয়া এটা মই তাল ধৰিছো তাৰমানে তাল চাৰে গামা পা এই শিকলিহে প্ৰথম মিউজিকৰ এটি ষ্টাৰ ইয়াৰে পাছতে মিউজিক পাৰবি এখন পাৰলি কি তো পাৰা হলি কি ক লগৰ আপি এটা 6 বছৰ ধৰি মিউজিক পাৰা হোৱা নাই মই 1 মিনিটতে পাৰা হৈ গলো বাপ বাপ অ বেটা হাতি একটু দিছো একবার নি আদা বাগলা মোক মারা যা বেলেগৰ ঘৰত দে কাপোৰ মাখি খেলখা চলি এনেহেন জুনিয়ৰ দুটা জন্ম দি একদম গাঁও ধ্বংস কৰি পেলাব সেনেহেন কথা দিছো কি হল নকবি এই ভোজৰ খাই আছে ভোজৰ খাই এই পিঠাল নাখাও সি ইমান বদমাছ খাই মোক জগাইছে বাপৰে কি বয়বস্তু ঐ মোৰ তাকে আইছিলি মাত্ৰ সি আহিয়ে গুচি গৈছে কিবা বাপৰে মোক চেণ্ডেল আছে গান মান আছে সি পাছত তুই কি হলি কৈ পেলাই আজিকালি বোলে গান শিকা কৈছে এই তিলা মিছা কথা সিখনেই মই গাঁৱত মোৰ চবতে আলোচনা চকে চকে তই বোলে গান শিকা কৈছা দেখা কেনে বদনাম উঠৈছে মনে যি ধৰছে কি মামৰ গোচৰ কাৰণে সি কৰিছা নেকি আৰু নতুনকে সি কৰিছা যিটি কথা নকবি যা কি যায় ইতেনে এই মাত্ৰ আহিলো খেদুংগে নুংগে নাকা এটা কথা হৈছে কি ময়ো ভূপেনদাৰ গান শিকা লাগিছিলে ঠিক পাৰা না ভূপেনদাৰ গান মই পাৰবাৰ নাই মইতো শিকিব পাৰবাৰ নাই ভূপেনদাৰ পুৰণা কি ৰে সৰ কি গান শিকাই বোলে আপুনি আজিকালি হেৰি কি কথা কব আহিছা মই গিলা নিশিকম গান চাম মোক গান শিকাই দিয়ক মোৰ ফাংচন আছে কৰি দি মোক একদিন দুদিনৰ ভিতৰত গান শিকাই দিব লাগিব মই ফেমাছৰ কথা আছে একদিন দুদিনত তো গান শিকি ফেমাছ হব নোৱাৰা তই গান কিবা একেদিনে শিকা বস্তু নাই এই টাকাত কাটাকা দুম একদিনের শিখার মাল নহয় বাবা এই দেখো টাকাত টাকাত তই কাম বলি ইঞ্জিনিয়ার যে আছে ইঞ্জিনিয়ার নমুনা নমুনা স্ট্রং মেন তাত দেখা যাবি সি ভাল গান শিকয় আৰু মই কালি গুৱাহাটীত যাম মই কেইদিনমান মট্টু ভাই তই আৰু কি কৰিবি মইনো কলোৱে ময়ো গীটাৰ শিকিম ভূপেনদাৰ তোৰ গীটাৰ শিকা মানুহ এটা দিম তেন্তে তই যে শিকাক লগ ধৰ শিকাক আৰু নিমি লগ লাগি তাৰমানে এইবাৰ কি ভাবব নাজনো আৰু কি কৰে শুন তই শিকাই ভাল সি বাচ্চাটা শিকি আহিছে গীটাৰ বাইজ শিকা ধুনীয়া যে তুই শিকাত দেখা যা শিকাই তোক শিকাই দিব তই ইঞ্জিনিয়াৰ দেখা যাব ঠিক কৈছে এতিয়া তুই শুন যা মোৰ কাম আছে মই ঘৰত একদম ফাইনেল লিখি দিব না একদম মই নমুনা তাতে যাম কম দামী হলে ভাল হব পইচা মারবা লাগবো ভরাবা লাগবো পইচা ক'ৰ পৰা আহিলি এই বলবৰ্তত তাতে গৈছিলো কিয় গৈছিলি অলপ কাম আছিল কি কাম আছিল কচোন আমাকো গীত গাব পাৰা হলি না নাই এই পুৰা পাৰা হৈ গৈছিল মই এখন ফাংচন ৰাখছিলো মোক আৰু ভাল গায়ক লাগছি পাই নাই মই ভাল গায়ক টেনচন ল'ব নালাগে পইচা পাতিটো টেনচন নাই ভালকে পাৰা হৈছা পুৰা চেণ্ডেলটো নামাৰে মানুহ ভালকে গাবা লাগিব
বাজনাটো মাৰবা লাগব তোক আমি পপুলাৰ কৰি দিম আমাৰ বহুত মিউজিচিয়ান আছে তুহু পপুলাৰ হৈ যাবি আমাৰ দে ঠিকে আছে ক'ত বৰ্তমান কিতান ঘৰ হ'ব ফাংচনতে এখন ৰাখছো প্ৰস্তুতি উৎসৱ হয় নেকি মঞ্চত গাব লাগিব হ'ব টেনচন নাই বহুত কিন্তু মানুহ হ'ব মই লুকটো বদলাই দিম হ'ব এইটো মোৰ ওপৰতে দি চব মই পইচা হ'ব দে পইচা পাতি টেনচন নলাবি আমি চব মেনেজ কৰিছো তই ইখান যা অলপ ভালকে ৰিহাৰ্চেল কৰি যা নমুনা আছে না ঘৰত ইঞ্জিনিয়াৰ আজি ৰবিবাৰ আজিকালি চলিবিলাকক গাড়ী থয় মই পাবক লগি যাই ভাল হ'ব গান শিকে দিয়ক শ্বৰ্টকাট কৰি পাৰিম নে ছাৰ জলদি শিকবা লাগে শ্বৰ্টকাট কৰি শিকে দিয়ক মই কেৱল ফেমাছ হ'ব লাগে ছাৰ পাৰিম না মই আজিয়ে আপুনি শিকাই দিব লাগিব মোক আছে না আপোনাৰ কেনেকৈ কলি তই মোক একদিন নহলেও মই ডাঙৰ গায়ক হৈয়ে এৰিম মই যেনেকৈ নহলেও মেনেজ কৰিম আৰু গান শিকিয়ে এৰিম মই পপুলাৰ হমেই মই লগা হলে ভিডিঅ' ইউটিউবত আপলোড কৰিম কি বুলি ভাবছা তোৰ এই সুখ দেহাৰ কচম মই পপুলাৰ হৈয়ে এৰিম আৰু বেলেগকো পপুলাৰ কৰিম এতিয়া আমাৰ আহি পাইছে গায়ক ধীৰেশ্বৰ আৰু এতিয়া আমাৰ বিশিষ্ট ব্যক্তি শুভম ওলাই সম্বোধনা জনাব তেখেত হেল্ল' মানে কথা চেষ্টা করতে মলের বাজে গাড়ি ময়ো আহিলো দে মানুহটো নাহিলা ভালকে গাইছে নহ'লে মাৰিব হেল্ল' পোন প্ৰথমে মই এটি পুৰণি হিন্দী গাতেৰে গানেৰে আৰম্ভ কৰিম আমাৰ এই অনুষ্ঠানটি আপোনালোকৰ সঁহাৰি লাগিব অলপ ফিল্মটো দি দিবা ঠিক আছে হেল্ল' শুনিব পাৰিছে হেল্ল' এতিয়া আমি অনুষ্ঠানটি আৰম্ভ কৰিলো পুৰণি কলীয়া হিন্দী গানটিৰে খুব ধুনীয়া কিশোৰ কুমাৰৰ গান আছিল এইটো এতিয়া আৰম্ভ কৰিলো আপোনালোকৰ সঁহাৰি লাগিব एक चतुर नार बड़ी होशियार मेरे दिल की डोर में घुसत जार पुछत जार घुसत जार पुछत जार और क्या लगी तो गान की আপোনালোকৰ সহায় লাগিব আপোনালোকে অনুৰোধ কৰক মই গাই দিম ভালকান বৰ ফালি দিব লাগিব স্কেলটো 4 আৰু এইটো 5 দুটা উলিয়াই দিবি স্কেলৰ কথা নাছিলে গালি আমি ঠিক আছে চিঞৰিব নালাগে মই হৰকাণ্ডটো গাই দিব চেষ্টা কৰিম হৰকাণ্ডটো বহুত পুৰণি অসমীয়া গান তেনেদৰে নাজানো তথাপি গাবলৈ চেষ্টা কৰিছো এ বাপা হৰকান্ত ঘৰত নাযাবি বাপা কান্তৰ ঘৰত আছে কটলৰা যাবি তই মন্ত্ৰ
ঘৰত আছে কঠোৰ আঠা বাপা হৰ কান্তৰে বাংলা গানেৰে অনুষ্ঠানটি আগবঢ়াবলৈ চেষ্টা কৰিম আৰু পিছৰ ছোৱালীখিনিয়ে অলপ সঁহাৰি দিলে ভাল লাগিব ঠিক আছে আৰম্ভ কৰিম 12 মাসে 13 ফুল ফুলে 12 মাহত বহুত ফুল ফুলে সেই ফুলৰ গন্ধত আপিবৰে পাগল হলে আমি কি ভাল লাগে 12 মাসে 13 ফুল ফুলে 12 গন্ধে আপিবরে পাগল হলে আমি কি করবা লাগে করি 1 2 3 12 মাসে 13 ফুল ফুলে আবার এতিয়া মই গানেৰে ফাংচন সামৰিবলৈ চেষ্টা কৰিছো ৰমজান এৰিব লাগিলে একোতে নবহে মন পিৰিতি 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 ধন্যবাদ মই আপোনালোকৰ অনুৰোধত অন্তিম গানটো গাবলৈ ওলাইছো আপোনালোকে মন দি শুনিব আৰু লগতে সঁহাৰি প্ৰয়োজন সকলো ডেকা গাভৰু বুঢ়া বুঢ়ী সকলোৱে যাতে সঁহাৰি দিয়ে নাচে ফূৰ্তি কৰে কাৰণ এই শৰতৰ নিশাত ফূৰ্তি মাত্ৰ এদিনেই আহে আৰু সকলোৱে ফূৰ্তি একলে কৰিব তাৰে কামনা কৰিছো ধন্যবাদ আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে তাদের সামনে ওই দিকে মদ গাঁজা খায় আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে ওই দিকে আমার জন্য মদ গাঁজা খায় আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে আচ্ছা ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ধন্যবাদ বহুত মৰম পালো আৰু এই মোৰ ফাৰ্ষ্ট ফাংচন ফাংচন সামৰিলো বহুত মানুহ আছে তথাপিও এটা গাই দিয়ক দৰ্শক বহুত আছে এটা গাই দিয়ক কোনটো গান গাম তুমি অসমীয়া গাই দিয়ক ফিলিপিনৰ এটা আৰু এটা গাই দিয়ক বিহু বিহুটো গাই দিয়ক আমাৰ খুচৰাৰ অনুৰোধত খুচৰা বোলে আপোনালোকৰ গাঁৱৰে ল'ৰা এতিয়াই গম পালো গান শুনি এখন চিলি যিটোক যে পাছে পাছে খেলি আছিল মনত আছে মনত আছে এই দিন অনুৰোধ কৰিব লগা খুচৰাৰ অনুৰোধত মই শেষ গানটো গাবলৈ চেষ্টা কৰিছো ও ফাইটা যায় ও বুকটা ফাইটা যায় ও ফাইটা যায় ও বুকটা ফাইটা যায় গান গাইছা স্কেলে মিলি মিলে কিবা গুৱাহাটীৰ গান এটা ও ফাইটা যায় ও ফাইটা যায় ও ফাইটা যায় ও ফাইটা যায় ঠিক আছে অনুষ্ঠানটো সামৰিছো ধন্যবাদ ঠিক আছে ধন্যবাদ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো ক্লিক কৰি বজাই আৰু গায়কটো যদি আমাৰ ভাল লাগিছে কন্টাক্ট নম্বৰ তলত দিম আপোনালোকে মাতিব পাৰে টেনচন লাগিলে কম খৰচতে হৈ যাব আপোনালোকে টেনচন কৰিব নালাগে এই দেখিছে আমাৰ দেখিছে অস্ত্ৰবিলাক ঠিক আছে বাই